ৰূপায়ণ কৰক। We want Kamtapur. We want Kamtapur. No Kamtapur, no rest. No Kamtapur, no rest. No Kamtapur, no rest. Our demand, legal demand. We want justice. We want justice. We want justice. We want Kamtapur. কোচবিহাৰ চুক্তি ৰূপায়ণ কৰক। কোচবিহাৰ চুক্তি ৰূপায়ণ কৰক। বাক্সাৰ হালবাৰীত কোচ ৰাজবংশীৰ পতাৰানা দিৱস পালন, কলা পতাকা উত্তোলন। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, চিলাৰাই সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত হালবাৰীৰ গোবৰ্ধনত আজি পতাৰানা দিৱস পালন কৰা হয়। কোচ ৰজা তথা কোচবিহাৰ ৰাজ্যৰ শেষ ৰজা জগদীপেন্দ্ৰ নাথ, ভূৱ বাহাদুৰ আৰু তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু তথা চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত 1949 চনৰ 28 আগষ্টত হোৱা চুক্তিমতে কোচ ৰাজ্যক গ শ্ৰেণীৰ ৰাজ্য হিচাপে ঘূৰাই দিয়াৰ কথা আছিল। কিন্তু আজিলৈকে চৰকাৰে কোচ ৰাজবংশীসকলক কোচ ৰাজ্য ঘূৰাই নিদি কেৱল প্ৰতাৰণাহে কৰি আহিছে। সেয়ে 28 আগষ্টৰ দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আজি হালবাৰী গোবৰ্ধনাত কলা পতাকা উত্তোলন কৰি উই ৱান্ট কমতাপুৰ, ন' কমতাপুৰ, ন' ৰেষ্ট, আমাৰ দাবী ন্যায়ৰ দাবী আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। বাক্সাৰ জালাহৰ পৰা কণমণি শৰ্মাৰ ৰিপৰ্ট, ফ্ৰণ্টিয়াৰ লাইভ। আমি সকলোৱে জানো যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 2 বছৰ পিছত অৰ্থাৎ 1949 চনৰ 28 আগষ্ট তাৰিখে ঐতিহাসিক কোচ কমতাপুৰ ৰাজ্যৰ অৱশিষ্ট অংশ কোচবিহাৰ ৰাজ্যৰ শেষৰজন ৰজা ছাৰ জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ আৰু তেতিয়াৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত এক মাৰ্জাৰ চুক্তি স্বাক্ষৰিত হৈছিলে। উক্ত চুক্তিত কোৱা হৈছিল যে কোচবিহাৰ ৰাজ্যখন ভাৰতৰ বুকুত এখন গ শ্ৰেণীৰ ৰাজ্য হিচাপে মৰ্যাদা লাভ কৰিব। কিন্তু যে কিছুমান ভাৰতবৰ্ষৰ কিছুমান ৰাষ্ট্ৰীয় নেতা তথা তেতিয়াৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ডক্টৰ বিধানচন্দ্ৰ ৰায়ৰ কোচ চক্ৰান্তৰ বলি হ'ব লগা হ'ল কোচ ৰাজবংশীসকল বা ঐতিহাসিক কোচ কমতাপুৰ ৰাইজে। আমি দেখিবলৈ পাইছিলোঁ যে উক্ত চুক্তিখনৰ পিছত 12 ছেপ্টেম্বৰ তাৰিখৰ পৰা 31 ডিচেম্বৰ তাৰিখলৈকে কোচবিহাৰ ৰাজ্যখন ভাৰতৰ বুকুত এখন চি কেটাগৰী ৰাজ্য হিচাপে বৰ্তি আছিলে। কিন্তু অতি কৌশলগতভাৱে বা চক্ৰান্তমূলকভাৱে 1950 চনৰ 1 জানুৱাৰীৰ তাৰিখৰ পৰা উক্ত কোচবিহাৰ ৰাজ্যখনৰ বিলুপ্তি ঘটালে ভাৰত চৰকাৰে। আমি উক্ত যি বিলুপ্তিকৰণ কোচবিহাৰ ৰাজ্যৰ আমি মৰ্মাহত হৈছোঁ। আমাৰ কোচ জনগোষ্ঠীয়ে মৰ্মাহত হৈছিলে, কোচ কমতাপুৰবাসীয়ে মৰ্মাহত হৈছিলে আৰু তাৰ প্ৰতিবাদ বিভিন্ন সময়ত হৈছে। আমিও কোচ ছাত্ৰ সন্থাই বিভিন্ন সময়ত আজিৰ তাৰিখটো অৰ্থাৎ 28 আগষ্ট তাৰিখটো আমি প্ৰতাৰণা দিৱস সেইকাৰণে পালন কৰি আহিছোঁ যে ইতিহাসৰ বুকুত কোচ ৰাজবংশীসকলে বিভিন্ন সময়ত ইতিহাসৰ পাতত পোৱা যায়